নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। গান্ধাৰীৰ প্ৰথম স্বামীৰ ৰহস্য, যাৰ বাবে সৃষ্টি হৈছিল মহাভাৰত, এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আহকচোন দৰ্শকসকল, ভিডিঅ'টিৰ মাজলৈ যাওঁ। মহাভাৰতৰ মুখ্য চৰিত্ৰৰ ভিতৰত আৰু 100 পুত্ৰৰ পিতৃ ধৃতৰাষ্ট্ৰক কোনে নাজানে? ধৃতৰাষ্ট্ৰৰ বিষয়ে অনেক তথ্য উল্লেখ পোৱা যায়। ইয়াৰ ভিতৰত এটা তথ্য হ'ল ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ পৰিয়ালক তেওঁ কিয় হত্যা কৰিছিল। ধৃতৰাষ্ট্ৰৰ বিবাহ গান্ধাৰ দেশৰ ৰাজকুমাৰী গান্ধাৰীৰ লগত হৈছিল। জ্যোতিষ শাস্ত্ৰ মতে গান্ধাৰীৰ কুণ্ডলীৰ দোষ আছিল। তেওঁ দুবাৰ বিবাহৰ যোগ আছিল। গান্ধাৰীৰ প্ৰথম স্বামীৰ বিবাহৰ পাছতে মৃত্যু নিশ্চিত আছিল। কেৱল দ্বিতীয় স্বামীহে জীৱিত থাকিব। এই দোষৰ পৰা পৰিত্ৰাণ পাবলৈ এজন সাধুৱে গান্ধাৰীৰ বিবাহ এটা ছাগলীৰ লগত কৰাবলৈ ক'লে। গান্ধাৰীৰ পৰিয়ালে তাকে কৰিলে। বিবাহৰ পাছত গান্ধাৰীৰ প্ৰথম স্বামী ছাগলীটোৰ মৃত্যু হ'ল। এই কথা গান্ধাৰী আৰু গান্ধাৰীৰ পৰিয়ালৰ লোকে গান্ধাৰীৰ দ্বিতীয় বিবাহত লুকুৱাই ৰাখিছিল। যেতিয়া এই কথা ধৃতৰাষ্ট্ৰই গম পাইছিল, তেতিয়া তেওঁ বহু ক্ৰোধিত হ'ল। তেতিয়া ধৃতৰাষ্ট্ৰ গান্ধাৰৰ ৰজা সুবালা আৰু সুবালাৰ 100 পুত্ৰৰ সৈতে তেওঁক বন্দী কৰি কাৰাগাৰত ৰাখিলে আৰু তেওঁলোকক বহু কষ্ট দিলে। তেওঁলোকক খাবলৈ অতি কম ভোজন দিয়া হ'ল আৰু যাৰ বাবে সুবালাৰ এজন এজন পুত্ৰৰ মৃত্যু হ'বলৈ ধৰিলে। পিতৃ দুখৰ অগ্নিত জ্বলি থকা সুবালাই তেওঁৰ সৰু পুত্ৰ শকুনিক কৌৰৱৰ নাশ কৰিবলৈ প্ৰস্তুত কৰিলে। সুবালাই তেওঁৰ সকলো পুত্ৰকে খাবলৈ দিয়া ভোজনক শকুনিক খাবলৈ দিবলৈ ধৰিলে, যাৰ জৰিয়তে শকুনি জীয়াই থাকিব আৰু তেওঁলোকৰ ওপৰত চলি থকা যন্ত্ৰণাৰ প্ৰতিশোধ ল'ব পাৰিব। সুবালাই মৃত্যুৰ আগত ধৃতৰাষ্ট্ৰক এটা প্ৰাৰ্থনা কৰিলে যে শকুনিক কাৰাগাৰৰ পৰা মুক্তি দিবলৈ। সুবালাই শকুনিক তেওঁৰ হৃদপিণ্ডৰ হাড়েৰে পাখা বনাবলৈ ক'লে, যি কৌৰৱ বংশৰ ধ্বংস হোৱাৰ মূল কাৰণ হ'লগৈ। সৰ্বপ্ৰথমে শকুনিয়ে সকলোৰে মনত বিশ্বাস গঢ়ি তুলিলে। মামা শকুনি দুৰ্যোধনৰ বৰ প্ৰিয় আছিল। শকুনিয়ে কৌৰৱক পাণ্ডৱৰ বিৰোধিতা কৰালে আৰু মহাভাৰতৰ দৰে মহাযুদ্ধৰ ৰচনা কৰিলে। দৰ্শকসকল, আজি ভিডিঅ'টি চাই কেনে পালে আমাক কমেণ্ট কৰিব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।